স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল পম্পি গাৰ্ডেনিঙলৈ। আজি মই এটা ৰেচিপি লৈ আহিছো পিঠা। আসলে পিঠাটো কি নাম মই নাজানো, কিন্তু এই পিঠাটো মই বনাই খুবেই ভাল পাওঁ। মোৰ খুবেই প্ৰিয় আৰু প্ৰত্যেকটো বিহুত আৰু বিশেষকৈ বস্তু কেইপদ নাৰিকল ঘৰত থাকিলে মই পিঠাটো বনাওৱেই। বাৰু নামটো মই নাজানো, তথাপিও আপোনালোকৰ লগত আজি বনাম বুলি ভাবিলোঁ। সেই ভাবিলোঁ আপোনালোকৰ লগতো পিঠাটো শ্বেয়াৰ কৰি থওঁ। এই পিঠাটো বনাবলৈ ময়দা লাগিব। মই এনেকৈ বাটিত মানে পৰিমাণটো যোগ কৰিয়ে লৈছোঁ। এই ময়দা এবাটি লৈছোঁ, তাৰপিছত নাৰিকল ৰুকি লৈছোঁ এয়া, তাৰপিছত এইফালে চেনি। এইবোৰ আচলতে চেনিটো নিজৰ লগত কথা, সোৱাদ অনুযায়ী। এইফালে চুজি অলপ লৈছোঁ, কাৰণ চুজি দিলে পিঠাটো মচমচীয়া হয়। আৰু বেকিং চ'ডা দিব লাগিব আৰু ৰিফাইন লাগিব। আচলতে এই গোটেইখিনি মিক্স কৰি ভালকৈ আটা মঠাৰ দৰে মঠিব লাগিব, আৰু মঠি পেলাই অলপ টাইম 5-10 মিনিট থৈ দিব লাগিব। আৰু তাৰপিছত মই কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ইয়াতে মই অলপ 1 চিকুটমান নিমখো দিছোঁ দেই, কাৰণ নিমখটো অপশ্যনেল হয়। আপোনালোকে কোনোবাই ভাল পালে নিদিবও পাৰে, ভাল পোৱা নোপোৱা কথা নাই, ভাল পালে দিব, ভাল নাপালে নিদিব। কিন্তু মই নিমখ দিলে অকণমান ভাল পাওঁ, টেষ্টটো ভাল আহে, সেইবাবে মই নিমখটো দিছোঁ। মোৰ ডোটো বনাই হৈ গ'ল। এনেকুৱা হ'ব, এইটো এনেকুৱা হ'ব, এই বস্তুটো এনেকুৱা হ'ব। তাৰপিছত আপুনি নিজৰ নিজৰ শ্বেপত, মই এনেকৈ দিছোঁ এইটো শ্বেপ, যাৰ যেনেকুৱা মন যায় সেইটো শ্বেপত এনেকৈ বনাই ল'ব লাগিব। বস্তুটো বনাই থৈ যাব। তাৰপিছত কেৰাহীত ভাজি গ'লে হৈ গ'ল আৰু আমাৰ এইটো নাম নজনা পিঠাটো। ঠিকে আছে তেনেহ'লে, এতিয়া মই এইখিনি ৰেডি কৰি লওঁ, তাৰপিছত পুনৰ লগ পাম। এইফালে এইখিনি মই এনেকৈ বনাই ল'লোঁ, আৰু এইফালে কেৰাহীত এয়া দিছোঁ। কমাই দিব, 3-4টাকৈ এনেকৈ কমাই দিলে ভাজিবলৈ ভাল হ'ব। এইখিনি হৈ গৈছে, এইখিনি নমাই পেলাই মই পুনৰ বেলেগ দিম। এইখিনি দিছোঁ, আকৌ এইখিনি নমাই এইকেইটা দিছোঁ। এনেকৈ লাহে লাহে কম জুইত চিমত দি লাহে লাহে ভাজি থাকিব। খুব ভাল লাগে আচলতে এই পিঠাটোৰ টেষ্টটো খুবেই ধুনীয়া, আৰু খুব কম সময়তে হৈ যায় বস্তুটো। এয়া মোৰ পিঠাটো ৰেডি হৈ গ'ল। এয়া এনেকুৱাই হ'ব। আৰু আচলতে শ্বেপটো আপোনালোকে যেনেকুৱাই মন যায় তেনেকুৱাই দিব পাৰে। ঘিলা পিঠাৰ দৰে তেনেকৈও দিব পাৰে। মই যাৰ যেনেকুৱা ভাল লাগে আৰু তেনেকুৱা দিলেই হ'ল। বাৰু ঠিকে আছে, পিঠাটো কেনেকুৱা লাগিল জনাব নাপাহৰিব। আৰু যদিহে মোৰ নতুনকৈ চেনেলটোলৈ আহিছে, নতুনকৈ ভিডিঅ'বোৰ চাইছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া চাহটো খাই লওঁ আৰু ন, চাহ পিঠা হ'ল যেতিয়া, এতিয়া চাহ একাপ খাই লওঁ। থেংক ইউ। গুড মৰ্ণিং ভিউৱাৰ্ছ। এতিয়া ৰাতিপুৱা আমি আজি কামপুৰলৈ যাবলৈ ওলাইছোঁ। কামপুৰত মোৰ মাৰ ঘৰ, কামপুৰলৈ যাম। আৰু যাওঁতে ভাবিলোঁ ভিডিঅ'টো ঘৰতে ষ্টাৰ্ট কৰি লৈ যাওঁ, আৰু তাত আমি কি কৰোঁ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ'বোৰ নতুনকৈ ভিজিট কৰিছে, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰো কৰিব। এতিয়া ব'লক আমি কামপুৰলৈ আমাৰ সৈতে যাওঁ, আৰু অকণমান আপোনালোকক কামপুৰৰ দৃশ্যবোৰ, মানে যোৱা ৰাস্তাটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। চাব, নীলকণ্ঠ ধাবা, এয়া নীলকণ্ঠ ৰিজৰ্ট। খুব ধুনীয়া পৰিৱেশ। আমাৰ কামপুৰ ৰাস্তাত এইখন খুবেই ভাল লগা, আৰু যথেষ্ট মানুহ ইয়ালৈ আহে। বিয়া সবাহো হোৱা দেখা হয়, বেছিকৈ বিয়া সবাহ, অন্নপ্ৰাশন সকলো হৈ যায়। আৰু চুগাৰ মিলৰ ওচৰতে এয়া আমাৰ ঘৰ প্ৰায় পাইছোঁহি, আৰু বেছি দূৰ নাই। এয়া তেতেলীখৰাৰ নামঘৰ, খুবেই সুন্দৰ পৰিৱেশ। আৰু এই নামঘৰটো কিন্তু আমাৰ কামপুৰ অঞ্চলৰ এটা ডাঙৰ নামঘৰ বুলিয়ে ক'ব পাৰিব। খুব ভাল লাগে এই অঞ্চলটোৰ। এইফালে এখন হাৰিয়া নদী, আৰু হাৰিয়া নদীৰ ওপৰত দলং এখন। তেতেলীখৰা, কামপুৰ তেতেলীখৰা ৰোডত আছে। কালি মা গুৱাহাটী গৈছিল, আৰু আহোঁতে খেতিৰ পৰা এয়া ফুলপুলি লৈ আহিছে। একদম নাৰ্চাৰীত সোমাই তেওঁ এয়া ফুলপুলি ভাল লাগিছে, কিন্তু কি হয় মই নাজানো। এইফালে এজোপা খৰিকাজাৰ পুলি এনেকুৱা 2জোপা আনিছে, আৰু এইটো ফুলিয়ে আছে বাৰু, ফুলাতে আনিছে। এতিয়ালৈকে লগোৱা নাই। মই আহি দেখিলোঁ, মই ভাবিছোঁ তুমি আনা ফুলখিনি এটা ভিডিঅ' বনাই থওঁ, ভাল লাগিব, পিছত লগালে ভালকৈ দেখুৱাই। জবা 2জোপা আনিছে। এইফালে এজোপা পিংক কালাৰ, আৰু এইফালে হালধীয়া ফুলিব বোলে। আৰু ইয়াৰ
খৰিকা যায়। পিছত লগালে পুনৰ দেখুৱাম। এয়া কামবোৰ আহি পাকঘৰত সোমাইছোঁ। ইফালে মাছ ফ্ৰাই কৰি আছোঁ আৰু এইফালে গুণগুণৰ কাৰণে মেগী বনাইছোঁ। আৰু এয়া মাছ ফ্ৰাই কৰিবলৈ আছে। এইফালে মাছৰ পেটু ভাজিম আৰু মোৰ এয়া স্পেচিয়েল চাহকাপ লৈ পেলাই কৰি আছোঁ। ঠিক আছে, তেনেহ'লে কি বনাওঁ আপোনালোকেও মোৰ লগত থাকিব, চাই থাকিব ভিডিঅ'টো শেষলৈকে। মাছ ফ্ৰাই হৈ গ'ল। মাছখিনি ফ্ৰাই কৰিলোঁ। এতিয়া পেটু ভাজিম বুলি ভাবিছোঁ। এইফালে কেৰাহী ৰেডি, পিঁয়াজ দি দিওঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'লে পেটুখিনি দি দিম আৰু তাৰপিছতে নিমখ হালধি অলপ অলপ দি দিম জোখমতে। আৰু তাৰপিছত আমি ভাতেই দিওঁ, ভাত কেইটামান দি দিওঁ, খাই থাকিব। এয়া লাও আৰু বিলাহী টেঙা দি হ'ব। পাঁচফোৰণ দি তেল মৰা হৈছে। মায়ে বনাইছে, মই ভিডিঅ' কৰি আছোঁ। আৰু এইফালে চচত ভাত, তাৰপিছতে অমিতা খাৰ বনাব। অমিতা খাৰো দেখুৱাম কেনেকৈ বনায়। অলপ লাওখিনি সিজাৰ পিছত তাৰপিছত বিলাহীটো দি দিম। এয়া অমিতা খাৰ বনাব লৈছোঁ। অমিতা খাৰ বনাবলৈ অমিতাখিনি প্ৰথমতে বইল কৰি আদা নহৰু পেষ্ট, তেজপাত আৰু নিমখ দিছোঁ। হালধি দিব নালাগে। অলপ সময় ভজাৰ পিছত অলপ গৰম পানী দিম আৰু মাছৰ মাথা দি দিম। এতিয়া খাৰ অকণমান দি দিছোঁ। খাৰ অকণমান দি অলপ সময় লৰাই অকণমান সিজিব দিছোঁ। তাৰপিছত গৰম পানী দিম আৰু মাছৰ মাথা ভাঙি দিম। অকণমান পানী দি সিজিবলৈ দিলোঁ, মাছো দি দিলোঁ, হৈ গ'ল। এতিয়া নমাই দিম। এয়া আমাৰ ভাত ৰেডি হৈ গ'ল। এইফালে ভাত, এয়া মাছৰ খাৰ, পেটু ভাজি আৰু এয়া বেহুৱা মাহৰ গুড়া, এইফালে লাওৱে বিলাহীয়ে আৰু দালি। ঠিকে আছে, তেনেহ'লে দুপৰীয়া ভাত সাজ আমি খাই লওঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে নতুনকৈ আহিছে মোৰ চেনেললৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।